মা এটা দৰকাৰী কথা ক'ব লগা আছিল। তোক মই আগতে কিমানবাৰ কৈছো মই চিৰিয়েল চাই টাইমত মোক ডিষ্টাৰ্ব নকৰিবি, এতিয়া তই কিয় ডিষ্টাৰ্ব কৰি আছা মোক? মা দৰকাৰী কথা সেইকাৰণে মই ক'ব ইচ্ছা কৰিছো। মই একো কথা পাতিব নোৱাৰো এতিয়া, মই এতিয়া চিৰিয়েল চাব লাগে মই। মাই শুন না কথাটো। চাচোন ইয়াৰ পৰা তই এতিয়া তই মাৰিম তোক মই। এতিয়া মোক খান্দি চিৰিয়েলখন চাব দিবি নে তই? মোৰ মৰমৰ মা, মোৰ কলেজৰ মা, সদায় সদায় কিমান কাম কৰা, আজি মোক অলপ সহায় কৰি দিওঁ দেই, মোকো অলপ কিবা অলপ কাম দি মা। কি কথা আপি, আজি দেখোন প্ৰথমবাৰ কৈছে কাম কৰিম বুলি। মোৰ লগত কিবা কাম আছে নেকি তোৰ? কিবা নে কথা আছে? নহয় মা, ইমান ভুল বুজা তই। মই কি তোক মই সহায় কৰি দিব নোৱাৰো নেকি মা? মই সহায় কৰি দিম বুলি কৈছে কিবা কামত, ইমান ভুলকে বুজা মা। চা তোৰ মাৰে হয় মই, তই ইমানো ভদ্ৰ নহয় দেই। কিবা তোৰ হয়তো দৰকাৰী কাম আছে। কি কাম আছে তাড়াতাড়ি কওঁ তই। কি কাম আছে তাড়াতাড়ি কওঁ। মা মই পিকনিকত যাম। ঘৰত কিবা কাম কৰিব দিলে মাথাৰ বিষ উঠে, পিকনিকত গেলে কি মাথাৰ বিষ নুঠব নেকি তোৰ? যাবা দি না মা, প্লিজ মা যাবা দি মোক। ঠিক আছে বাৰু যাবা দিম। মোৰ কেইটামান কথা তই আজি শুনবা লাগবো। কিন্তু কি কাম মা কচোন? তই আজি মোৰ কাৰণে চাহ বনাব লাগবো, মাথা টিপি দিব লাগবো, মাথা মালিচ কৰি দিব লাগবো তই, ভৰি মালিচ কৰি দিব লাগবো, ভৰি টিপি দিব লাগবো তই।